हेलो फ्रेंड्स स्वागतम आपनालोকক मोर यूट्यूब चेनेलटिলৈ কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় সকলোৰে ভাল সাগে মোৰো বৰ্তমান ভালে আছো আৰু আজি আপোনালোকে সাগে ভাবিছে এজনীৰ আকো হলনো কি এজনী আকো হিন্দী এৰি পেলাই অসমীয়াত হেৰি কৰিব লাগিলে যে হয় মই আজি অসমীয়াত ব্লগ বনাবৰ কাৰণে লৈছো তো আজি মোৰ ব্লগটো মই অসমীয়াতে কন্টিনিউ কৰিম তো অসমীয়াত ব্লগ বনোৱাৰ কাৰণটো হৈছে মই আপোনালোকৰ পৰা জানিব বিচাৰিছো যে আপোনালোকে যে মই হিন্দী ব্লগবোৰ যে ইমান দিনে দি আছিলো সেই ব্লগবোৰ ভাল লাগিছিলে নে আজি যে মই অসমীয়াত ব্লগ বনাইছো সেই ব্লগটো মোৰ ভাল লাগিছে আৰু আপোনালোকে জিটোতে মোৰ মানে জিটো ভাষাতে আপোনালোকে বিচাৰে মই হেতু ভাষাতে দিব কাৰণে চেষ্টা কৰিম আপোনালোকে যদি মোক কয় যে অসমীয়াটোত বনোৱা তো মই ভাবিছো পিছলে মই অসমীয়াতে মোৰ ব্লগটো কন্টিনিউ কৰিম বুলি ব্লগবোৰ আৰু যদি কোনোবাই কয় যে হিন্দীটো ভাল লাগিছে বুলি মানে এতিয়া কমেন্টৰ ওপৰত কথা আপোনালোকৰ দেই আপোনালোকে জিটোতে বিচাৰে মই হেতুতে কন্টিনিউ কৰিব কাৰণে চেষ্টা কৰিম গতিকে আপোনালোকৰ কমেন্ট পাম বুলি মই আখাৰে বাট চাই থাকিম আৰু জিটো কমেন্ট বেছিকে আহিব জিহৰ ওপৰত জিটো ভাষাৰ ওপৰত মই হেতু ভাষাতে কন্টিনিউ কৰিবৰ কাৰণে চেষ্টা কৰিম গতিকে আজিলৈ ইমাননি বাকি আপোনালোকক আৰু এটা নতুন ভিডিও লৈ পেলাই আহিম যেহেতু আপোনালোকে জানেই বিহু আমাৰ আহি পেলাই একেবাৰে পদুলি মুখ পালেহি গতিকে বিহুটো আমাৰ কি কৰিম গৃহিণী সকলৰটো এটাই আশা যে ঘৰত অহা মানুহবিলাকক আমি খাবলৈ দিম বা কি গতিকে হেইবোৰ বনাবলৈ মেলিবলৈ লাগিব লাহে লাহে ময়ো ষ্টাৰ্ট কৰিম আৰু যেহেতু মই বেংগলী ঘৰত বিয়া হৈছো যদিও মই মোৰ নিজৰ সংস্কৃতিটো এৰি দিয়া নাই কিন্তু দেই মই ভাবিছো মই যেনেকে ঘৰত আগতে সৰুৰ পৰা শিকি আহিছো মাহঁতক দেখি আহিছো আৰু ডাঙৰ হোৱাৰ পিছত মই নিজেও অৱশ্যে ঘৰত অলপ চলপ কৰিছিলো আৰু এতিয়াও মই সেই বস্তুটো এৰি দিবলৈ আৰু পৰা নাই হেতুকে কন্টিনিউ কৰি গৈ আছো আপোনালোকক দেখুৱাম মই কি কৰিম কি নকৰিম আপোনালোকে মোৰ পিছৰ ব্লগবোৰ চাই থাকিব আৰু বাকি কমেন্টৰ আশাত আপোনালোকলৈ বাট চাই ৰৈ মই মোৰ আজিৰ ভিডিওটো সমাপ্ত কৰিছো বাই বাই